দাদা দাদা তোৰ কাৰণে স্পেচিয়েল কিবা এটা বনাইছোঁ আহা জলদি আহ তাৰপিছত ৰাখি পিন্ধাব লাগিব আহা বাকী মোৰ গিফ্টটো কিহৰ গিফ্ট কিয় আজি ৰাখি বন্ধন নহয় জানো একো নাই মোৰ তাত দিবলৈ কিয় একাউণ্টত দি দিবি আকৌ নাই মোৰ তাত পইচা কিয় একাউণ্টত ট্ৰেন্সফাৰ কৰি দে বে একাউণ্টত 1 টকা 25 পইচা এটা আছে ৰে কিয় সিদিনা তোক পাপাই দিয়া নাছিল পাহৰিলি সেয়া পইচাই মই গাৰ্লফ্ৰেণ্ডক গিফ্ট দিলোঁ আৰু আধা পইচাখিনি চাট্টা লগাই হাৰি থাকিলোঁ হেই এই চব ৰচোন ৰ কি হ'ল কিডাল শুনিবলৈ বাকী থাকিলা আৰে গিফ্টকৈ কেলৈ লাগি আছোঁ বাৰু ককায়েকৰ সম্পৰ্ক মধুৰ সম্পৰ্ক আৰে কিবা এটা স্পেচিয়েল বনা তোৰ ককাই আজি স্পেচিয়েল বস্তু খাব চাট্টাত পইচা উৰাব পাৰ গাৰ্লফ্ৰেণ্ডৰ লগত পইচা উৰাব পাৰ এতিয়া ভনীয়েৰক গিফ্ট এটা দিবলৈ তোৰ পইচা নাই হা এতিয়া ভাত বনোৱা চাহ বনোৱা অল টোটেল মই যি কাম কৰোঁ চব তই কৰিব লাগিব বেছিকৈ দুখ পালি নেকি মই ফটোৱামিহে কৰি আছিলোঁ ঐ আজি কোনোবা এনেকৈ মাৰে নেকি ৰে